না ইফালে যাওঁ ৰ পৰীক্ষা ৰিজাল্ট দিব দুই এক দিনতে তাকেতো চাকৰিটো পালি ভালে আছিল ভাবিছে চাকৰি কেনে এক লগত দিছোঁ ক'ত কি কৰি আছা এতিয়া এনা আছোঁ ঘৰতে কি কৰিবি ক'ৰবাত কামতে যাব লাগিছিল ঘৰৰো অৱস্থা বেয়া ৰিজাল্টটো চাইছে ক'ৰবাত যা যদি সেইটো কি বেয়া হয় ৰিজাল্টটো এতিয়া কি কৰিম বুলি ভাবছা এতিয়া আছোঁ দেচোন ৰিজাল্টটোলৈকে আশা কৰি ঘৰত একো নাই কাম ঘৰত ক'ত কি কাম আছে ব'ল আমাৰ তাতে যাওঁ বল ৰিজাল্ট বেয়া হৈছে দে দাইদেউৰ কেনে হ'ল দে যা বলেন বলেন ও ৰাজীৱ আহা বহা ক'ত গেলি ক'ত গেল বলেন কমাই পাৰা নাই ৰ'বা এই ৰিজাল্ট দিয়াৰ পাই মাত্ৰ খাবাৰ টাইমতে ঘৰত আহে আৰু ক'ত থাকে এতিয়া মই নিজে গম পোৱা নাই সিদিনা ভাইটি মাতিলে খানা খাবা নেগালে দুবনি এতিয়া দেখা নাপাইছোঁ ফোন কৰিলেও ৰিচিভ নকৰে কি ক'বা একেলগত ইণ্টাৰভিউ দিলা তাৰ বেয়া হ'ল সেইকাৰণে মন চন বেয়া নেকি কি ক'ব চবেইতো চাকৰি নাপায় না কোনোবাই বিজনেছ কৰিও খাব লাগিব তাকে তাক বুজিছোঁ মই কিন্তু সি বুজা নাই বোলে লগৰ চলি চাকৰি পালা মোৰ জীৱনটো কি হ'ব লগ দে অহা নাই নেকি এতিয়া আনাইতো খাবাৰ টাইমত আহিব নেকি পিছে বাপা তুমি কোনদিনা জইন কৰিবা মই সপ্তাহত যাম ৰ'ব কিন্তু তাক লগ পালে ভাল আছিল এক লগত ইণ্টাৰভিউ দিলোঁ তাক এতিয়া দেখাই নাপালোঁ ৰিজাল্ট বেয়া হ'ল বুলি আৰু ইমান চিন্তা কৰিলে ক'ত হ'ব এতিয়া মই কি ক'ম কিন্তু তাৰে কথা ময়োতো দিছোঁ আগতে বহুত কিন্তু চবতেতো পাছ কৰা নাই তাক আহিলে আপুনি বুজাব গাড়ী চাড়ী নাপাব যাচোন মই আহোঁ বুলি ক'ব মই যাওঁ দিয়ক বেয়া দে যাওঁ গাল দিব ভাই কি কৰি আছা তই এনা আছোঁ ৰ কি কৰিবি এই ৰিজাল্ট দিয়াৰ দিনা বাৰুতো লাগিব নাই লগৰ চলি চবে চাকৰি পালা মোৰ এতিয়া কি তই চাকৰি নহ'ল বুলি তই কেনেকৈ মন মাৰি থাকা এতিয়া মন মাৰি নাথাকি কৰিবি লগত ধুন চবৰে হ'লেই মই একলাই বাকী দেখিলোঁ চবৰে হ'ল মানে চবৰে চাকৰি নহ'ব দেচোন কোনোবাই বিজনেছ কৰিও খাব লাগিব ইমান আৰু মন মাৰি থাকিলে কি হ'ব মোৰতো বিজনেছ কৰিব ইচ্ছা তই দেখিছ না পৰিয়ালৰ কেনে অৱস্থা তই টেনশ্যন ল'ব নালাগে তই যি বিজনেছ কৰা কৰিবি মই ফাৰ্ষ্ট 2 মাহৰ চেলাৰী তোক দি দিম সঁচা কৈছা না ভাই তই কিয় নকম আছে সঁচাই দিম তোক মই যি মানে কৰা কৰিবি মানে বাকী লগৰ চলিগিলেতো এতিয়া পাত্তা নেদয় হ'ল চাকৰি বেছি নতুন নতুন বাইক লৈ আহে ঘৰত আমাৰো দেউতাহঁতৰ বেয়া লাগে দেচোন চব দৰে নহয় না তোক মই বিজনেছ কৰাৰ কাৰণে পইচা দিম আৰু তোকতো সৰুৰ পৰা জানোৱেতো বিজনেছ কৰাৰ বহুত ইচ্ছা এতিয়া উপায় নাপায় চবৰে জবত এপ্লাই কৰি আছা তোৰ হোৱা নাই সেইকাৰণেতো মন বেয়া এতিয়া কি কৰোঁ কিন্তু কালি যাম জইন কৰিম কালিৰ পৰা আৰু লগ নাপাম যৌ এতিয়া যাই থাকোঁতো নহ'লি এতিয়া বহি থাকি মন বেয়া কৰিলে কি হ'ব যৌ গাইজ ভিডিঅ'টো এইখিনিলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টোত যদি কিবা ভুল হৈছে আমাক কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টোৰ পৰা আমি এটা কথাই ক'ব বিচাৰোঁ যে যদি প্ৰত্যেকে চাকৰি পোৱাৰ পিছত নিজৰ প্ৰিয় বন্ধুজনক অলপ হ'লেও আৰ্থিকভাৱে সহায় কৰে তেনেহ'লে বহুতো নিবনুৱা সমস্যা কিজানি আমাৰ অসমখনত হ্ৰাস পাব কিজানি বহুতো নিবনুৱা সমস্যা আছে আৰু আমাৰ এই ভিডিঅ'টো হ'ল প্ৰথম কেনেকুৱা হৈছে জনাব চবখিনি নতুন কেমেৰা এক্টিং কেমেৰা বেছিভাগ মনোযোগ কৰিছে কেমেৰা হৈছে জনাব সকলোখিনি আৰু ভিডিঅ'টো এইখিনিলৈ চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় অসম